মিউচুৱেল ফাণ্ড কি আৰু ইয়াত কেনেকৈ ইনভেষ্ট কৰিব পাৰি ইয়াৰ বিষয়ে অলৰেডি আমি এটা ভিডিঅ'ত শিকিছোঁ। যদি আপুনি সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত মই সেই ভিডিঅ'ৰ লিংক দি থৈছোঁ। আপুনি প্ৰথমতে সেই ভিডিঅ'টো চাই আহক, তেতিয়াহ'লে ভালকৈ বুজিব পাৰিব। কিন্তু এটা মিউচুৱেল ফাণ্ডে কেনেকৈ কাম কৰে, ইয়াৰ ষ্ট্ৰাকচাৰ কেনেকুৱা, ইয়াৰ বিষয়ে আমাৰ বহুতেই নাজানে। আপুনি হয়তো এইটো কথা অলৰেডি জানে যে কোনোবা এটা কোম্পানীত ইনভেষ্ট কৰিলে আপুনি সেই কোম্পানীৰ শ্বেয়াৰ পায়, কিন্তু আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিলে আপুনি কি পাব, ইয়াক লৈ আমাৰ বহুতেই কনফিউজ হৈ থাকে। তো বলক আজিৰ এই ভিডিঅ'ত জানিম যে মিউচুৱেল ফাণ্ডৰ ষ্ট্ৰাকচাৰ কেনেকুৱা হয়, মিউচুৱেল ফাণ্ড এটাত ইনভেষ্ট কৰাৰ অৰ্থ কি, আৰু মিউচুৱেল ফাণ্ডবোৰে আচলতে কেনেকৈ কাম কৰে। তো ভিডিঅ'টো একদম কমপ্লিট চাব যাতে মিউচুৱেল ফাণ্ডৰ একদম বেছিক বস্তুবোৰ একদম সহজতে আপুনি বুজিব পাৰে। তো নমস্কাৰ বন্ধুসকল, বিগ বুল ডিজিটেলৰ আৰু এটা নতুন ভিডিঅ'ত মই ৰবি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বলক প্ৰথমতে জানি লওঁ যে মিউচুৱেল ফাণ্ডৰ ষ্ট্ৰাকচাৰ কেনেকুৱা হয়। তো সবতকৈ প্ৰথমতে আপুনি এইটো বস্তু বুজি লওক যে মিউচুৱেল ফাণ্ড এটা নিজে কোম্পানী নহয়। মিউচুৱেল ফাণ্ড এটা এছেট মেনেজমেণ্ট কোম্পানীৰ এটা প্ৰডাক্ট হয়, আৰু এছেট মেনেজমেণ্ট কোম্পানীক চমুকৈ আমি AMC বুলিও কওঁ। আৰু AMC এনেকুৱা এটা কোম্পানী হয় যিয়ে সেবিৰ পৰা মিউচুৱেল ফাণ্ড লঞ্চ কৰিবলৈ এটা লাইচেন্স পায়। ফৰ এক্সাম্পল এক্সিছ AMC এনেকুৱা এটা কোম্পানী হয় যিয়ে এক্সিছ নামেৰে নানা ধৰণৰ মিউচুৱেল ফাণ্ড অপাৰেট কৰি আছে, যেনে ইকুইটি ফাণ্ডছ, ডেট ফাণ্ডছ, হাইব্ৰিড ফাণ্ডছ, আৰু এইবোৰ ফাণ্ডৰ যিকোনো ফাণ্ডছত আমি ইনভেষ্ট কৰিব পাৰি। আৰু আজিৰ ডেটত টোটেল প্ৰায় 44 AMC সেবিৰ পৰা ৰেজিষ্টাৰ্ড হয়, আৰু যিবোৰে প্ৰায় 25তকৈ বেছি মিউচুৱেল ফাণ্ড অপাৰেট কৰি আছে। তো বলক এতিয়া বুজি লওঁ যে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাৰ অৰ্থ কি। তো আমি এইটো কথা জানো যে আমি যেতিয়া এটা কোম্পানীত ইনভেষ্ট কৰোঁ তেতিয়া আমি সেই কোম্পানীৰ শ্বেয়াৰ পাওঁ, কিন্তু আমি যেতিয়া এটা মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰোঁ তেতিয়া আমি সেই মিউচুৱেল ফাণ্ডৰ ইউনিটছ পাওঁ, আৰু এটা ইউনিটৰ ভেলুক কোৱা হয়, মিউচুৱেল ফাণ্ডৰ এটা ইউনিটৰ ভেলুক কোৱা হয় NAV, যাৰ ফুল ফৰ্ম হৈছে নেট এছেট ভেলু। আৰু এই NAVক এটা মিউচুৱেল ফাণ্ডৰ এটা ইউনিটৰ প্ৰাইচ বুলি আমি ক'ব পাৰি। আৰু মিউচুৱেল ফাণ্ডৰ পৰা আমি তেতিয়াহে প্ৰফিট পাব পাৰোঁ যেতিয়া আমি বাই কৰা ইউনিটছৰ NAV বাঢ়ি যায়, আৰু NAV বাঢ়ি যোৱাৰ পিছত যদি আমি সেই ইউনিটছবোৰ চেল কৰি দিওঁ তেতিয়া আমি সেই মিউচুৱেল ফাণ্ডৰ পৰা প্ৰফিট বনাব পাৰি। ধৰি লওক আপুনি ABC মিউচুৱেল ফাণ্ডত 1000 টকা ইনভেষ্ট কৰিছে, আৰু আপুনি ইনভেষ্ট কৰাৰ সময়ত এই মিউচুৱেল ফাণ্ডৰ NAV আছিল 100 টকা। তাৰ মানে আপুনি এই ABC মিউচুৱেল ফাণ্ডৰ 10টা ইউনিট 1000 টকাত আপুনি পাব, আৰু ধৰি লৈছোঁ আপুনি 2 বছৰ পিছত এই 10টা ইউনিট আপুনি বিক্ৰী কৰি দিব, আৰু 2 বছৰ পিছত যেতিয়া আপুনি চেল কৰিব বিচাৰিছে তেতিয়া এই মিউচুৱেল ফাণ্ডৰ NAV হৈ গ'ল 120 টকা। 100 টকাৰ পৰা বাঢ়ি 120 টকা হৈ গ'ল। তাৰ মানে আপুনি বিক্ৰী কৰাৰ সময়ত আপুনি টকা পাব, আপোনাৰ হাতত আছিল 10টা ইউনিট, আৰু এটা ইউনিটৰ দাম হৈ গ'ল 120 টকা। গতিকে 10 × 120 আপোনাৰ হাতত টোটেল টকা হ'ব 1200 টকা। বলক এতিয়া বুজি লওঁ যে মিউচুৱেল ফাণ্ডৰ ইউনিটছ আৰু NAV আচলতে কি হয়। গাইজ, যেনেকৈ কোনোবা এটা কোম্পানীয়ে পাব্লিকৰ পৰা টকা উঠাবলৈ IPO লঞ্চ কৰে, ঠিক তেনেকৈ কোনোবা এটা AMCয়ে পাব্লিকৰ পৰা টকা কালেক্ট কৰিবলৈ NFO লঞ্চ কৰে, আৰু NFOৰ ফুল ফৰ্ম হৈছে নিউ ফাণ্ড অফাৰ। আৰু যেনেকৈ আমি কোনোবা এটা IPOত ইনভেষ্ট কৰিলে আমি কোনোবা এটা কোম্পানীৰ শ্বেয়াৰ পাওঁ, ঠিক তেনেকৈ আমি NFOত ইনভেষ্ট কৰিলে আমি সেই মিউচুৱেল ফাণ্ডৰ ইউনিটছ পাওঁ। আৰু NFO লঞ্চ কৰাৰ সময়ত প্ৰতিটো ইউনিটৰ ভেলু বা নেট এছেট ভেলুক জেনেৰেলি 10 ৰখা হয়, আৰু আপুনি যিকোনো মিনিমাম ইউনিটৰ পৰা মেক্সিমাম ইউনিট আপুনি সেই মিউচুৱেল ফাণ্ডৰ পৰা বাই কৰিব পাৰে। আৰু NFO কমপ্লিট হোৱাৰ পিছত ফাণ্ড মেনেজাৰে কি কৰে, যিখিনি টকা গোটেইখিনি টকা একেলগে কালেক্ট কৰে, আৰু তাক কোৱা হয় AUM। AUMৰ ফুল ফৰ্ম হৈছে এছেট আণ্ডাৰ মেনেজমেণ্ট। আৰু এটা কথা মনত ৰাখিব, আপুনি যিকোনো কোম্পানীৰ শ্বেয়াৰ ফ্ৰেকশ্যনত বাই বা চেল কৰিব নোৱাৰে। ফৰ এক্সাম্পল আপুনি ABC এটা কোম্পানীৰ, এই কোম্পানীৰ আপুনি 2.5 শ্বেয়াৰ আপুনি বাই বা চেল কৰিব নোৱাৰে, কিন্তু আপুনি মিউচুৱেল ফাণ্ডত ফ্ৰেকশ্যনত আপুনি ইউনিটছ বাই বা চেল কৰিব পাৰে। ধৰি লওক আপুনি XYZ এটা মিউচুৱেল ফাণ্ডত ইউনিট বাই কৰি থৈছে, তাৰ পৰা আপুনি 2.5 ইউনিটছ আপুনি বাই বা চেল কৰিব পাৰে। আৰু যিকোনো মিউচুৱেল ফাণ্ডৰ NAV শ্বেয়াৰৰ নিচিনা এনেকৈ গোটেই দিন আপ ডাউন নকৰে, মাৰ্কেট ক্ল'জ হোৱাৰ পিছতহে সেইটো আপডেট হয়। বলক এতিয়া জানি লওঁ, যদি আপুনি কোনো এটা মিউচুৱেল ফাণ্ডত NFO ক্ল'জ হোৱাৰ পিছত ইনভেষ্ট কৰে তেতিয়াহ'লে সেইটো কেনেকৈ কাম কৰিব। ধৰি লওক আপুনি XYZ মিউচুৱেল ফাণ্ডত 10,000 টকা ইনভেষ্ট কৰিছে, আৰু আপুনি ইনভেষ্ট কৰাৰ সময়ত এই মিউচুৱেল ফাণ্ডৰ NAV আছিল 50 টকা,
মানে আপুনি XYZ মিউচুৱেল ফাণ্ডৰ এটা ইউনিট বাই কৰিবলৈ 50 টকা আপুনি দিব লাগিব তো আপুনি যেহেতু 10,000 টকা এই মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিছে গতিকে আপুনি টোটেল ইউনিট পাব 200টা XYZ মিউচুৱেল ফাণ্ডৰ আপুনি টোটেল 200টা ইউনিট পাব আৰু আপুনি ইনভেষ্ট কৰাৰ সময়ত এই মিউচুৱেল ফাণ্ডৰ AUM আছিল 1 লাখ টকা আৰু আপুনি ইনভেষ্ট কৰাৰ পিছত এই মিউচুৱেল ফাণ্ডৰ AUM 10,000 টকা বাঢ়ি যাব তাৰ মানে 1 লাখৰ পৰা বাঢ়ি পেলাই 1,10,000 হৈ পৰিব ইয়াৰ টোটেল AUM আৰু লগতে এই মিউচুৱেল ফাণ্ডৰ টোটেল ইউনিটছত 200টা ইউনিট যোগ হৈ পৰিব গাইজ আপুনি হয়তো জানে যে মিউচুৱেল ফাণ্ড এটাই নিজৰ টকাখিনি কেৱল এটা বা দুটা কোম্পানীত ইনভেষ্ট কৰি নাৰাখে ধৰি লওক XYZ মিউচুৱেল ফাণ্ডে নিজৰ গোটেই AUM খিনি টোটেল 40টা বেলেগ বেলেগ কোম্পানীত বেলেগ বেলেগ অনুপাতত ইনভেষ্ট কৰি ৰাখিছে আৰু যেতিয়া এই মিউচুৱেল ফাণ্ডৰ NAV বাঢ়ি থাকিব তেতিয়া আমাৰো প্ৰফিট হৈ গৈ থাকিব আৰু যদি এই মিউচুৱেল ফাণ্ডৰ NAV কমি গৈ থাকে তেতিয়া হলে আমাৰ ইনভেষ্টমেন্টৰ ওপৰত লসও হ'ব পাৰে তো আমি আজি বুজি পালো যে মিউচুৱেল ফাণ্ড এটাই কেনেকৈ কাম কৰে তো নেক্সট মিউচুৱেল ফাণ্ডৰ ওপৰত আৰু শেয়াৰ মাৰ্কেটৰ ওপৰত আৰু ভিডিও আহি থাকিব যদি চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তো প্লিজ এতিয়াই সাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও আপোনাৰ মিছ নহয় আৰু যদি আজিৰ ভিডিওটোৰ পৰা কিবা শিকিব পাৰিছে বা ভিডিওটো চাই ভাল লাগিছে তো প্লিজ এটা লাইক কৰি দিব আৰু আপোনাৰ ফ্যামিলি আৰু ফ্ৰেণ্ডছৰ লগত ভিডিওটো প্লিজ শেয়াৰ কৰি দিব যাতে চেনেলৰ ৰিচটো অকমান বাঢ়ি যায় তো লগ পাম নেক্সট আৰু ইন্টাৰেষ্টিং ভিডিওৰ সৈতে তেতিয়ালৈ ভালে থাকক সুস্থ থাকক